নমস্কাৰ বন্ধুসকল আজি আৰোগ্য সেতুৰ বিষয়ে মই অলপ কম প্ৰথম আপোনালোকে আৰোগ্য সেতু এপছ ডাউনলোড কৰিব লাগিব আৰোগ্য আপোনালোকে গুগলত যাব প্লে ষ্ট'ৰ হেতু নাপাব পাৰে অলপ হেৰি হৈ আছে আপোনালোকে ডাইৰেক্ট গুগলত যাব গুগলত গৈ ইয়াত আৰোগ্য সেতু বুলি পাব তাত আপোনালোকে ক্লিক কৰি সোমাই যাব তাত ইনষ্টল কৰিব ইনষ্টল কৰাৰ পিছত এটো আৰোগ্য সেতু ইনষ্টল পাইছে এটো বেছি এমবি নহয় আপোনাৰ 2.90 এমবি হয় মানে 3 এমবি ভিতৰত আছে আগতে এটো 2.90 এমবি ইনষ্টল হৈ গ'ল বহুত ফটককৈ হ'ব চিন্তা কৰিবলগীয়া কোনো কথা নাই তো কথাটো কি হ'ল আপোনালোকে এটো ওপেন কৰি ল'ব ওপেন কৰাৰ পিছত আৰোগ্য সেতু এপটো ওপেন হৈ যাব তাৰ পিছত ইংলিশ হিন্দী গোটেইটা আছে ইয়াত বাংলা আছে আৰু এখিনি বুজি পোৱা নাই মই মাৰাঠী আছে তো ইয়াত 11টা ল্যাঙ্গুৱেজ আছে তাৰ ভিতৰত আপোনালোকে যোনটো সুবিধা হয় হেতু আপোনালোকে হেৰি কৰি ল'ব তাৰ পিছত মই ভাবিলো হিন্দীটোৱে ভাবিলো প্ৰথম চাও হিন্দীটো প্ৰথম কৰি চাও তো মই ভাবিছো হিন্দীটোৱে লওঁ বুলি তো আপোনালোকে যোনটো ইচ্ছা হেতু ল'ব পাৰে মই হিন্দীটো ললো হিন্দীটো হলে মানে বুজাত অকমান বেছি সুবিধা হ'ব সেই বুলি মই ললো हम सभी में लिखा আছে এখিনি महामारी को रोकने की क्षमता है এখিনি লিখা আছে গোটেইখিনি তো এখিনি মই হেৰি কৰি দিছো এইটো লিখা আছে তলত লিখা আছে ৰেজিষ্টাৰ কৰে তো তাত মই ক্লিক কৰিব লাগিব তাত মই ক্লিক কৰিলো তাৰপিছত সেৱা और गोपनीयता की शर्त मोबाइल लोकेशन ब्लूटूथ डाटा शेयरिंग तो এখিনি গোটেইখিনি লিখাছে আপোনালোকে পঢ়ি ল'ব ধুনীয়াকৈ मैं सहमत हूँ तो यस मैं एखिनि सहमत आছো तो एलाउ কৰি দিলো আছে আপোনালোকে আকৌ এলাও কৰি দিব তো ইয়াত কি হ'ল মোৰ কন্টাক্ট নাম্বাৰ দুটা আছে তাৰ ভিতৰত মই যোনটো মোৰ সুবিধা মোৰ যোনটো হেৰি হয় তো মই হেতু দিলো মই কন্টাক্ট নাম্বাৰটো হেৰি কৰিলো তা সাবমিট কৰি দিলো সাবমিট কৰি দিয়াৰ পিছত কি হ'ব আপোনাৰ ওটিপি এটা আহিব ওৱান টাইম পাছৱৰ্ডটা আহিব তো এই ওৱান টাইম পাছৱৰ্ডটো আপোনালোকে কি কৰিব তো তাত অটোমেটিক আহি যাব তাত ওৱান টাইম পাছৱৰ্ডটো অটোমেটিক তাত লৈ ল'ব হেতি লোড লৈ লোৱাৰ পিছত आही गल लिखिसे ना लिखा है कृपया ध्यान दे कि इस काल से दी गई जानकारी का उपयोग वर्तमान स्वास्थ्य संकट की निगरानी और प्रबंधन एवं कोविड-19 के विरुद्ध अनुसंधान के लिए किया जाएगा और यार আপোনালোকৰ লিখা আছে आपका लिंग क्या है अनुसंधान কৰিছে মানে পুৰুষ নে মহিলা নে অন্য তো মই পুৰুষ কাৰণে মই পুৰুষটো মই ক্লিক কৰি দিলো পুৰুষটো নেক্সট আহি গল कृपया अपनी आयु লিখি বয়সটো লিখিব কৈছে লিখিলো तार पिছত लिखिलो क्या आप नीचे लिखे हुए लक्षणों में किसी का अनुभव कर रहे हैं खांसी बुखार सांस लेने की दिक्कत माने हेनका लिखिसे इसमें से कोई भी नहीं माने हेतु मो को নাই এতিয়া प्रॉब्लम बर्तमान तो याद दिसे क्या आपको कभी नीचे लिखे हुए रोग में से कुछ भी कभी हुआ है हेतु से तलो बेमार किनि होइसे नि किबा धइलो डायबिटीज होइसे नि किबा होइसे नि फेफर बेमार दिल की बीमारी यातो कोनो धৰণৰ बेमार হোৱা নাই যদি আপুনি नहीं हुआ लिखिब লাগিব तो क्या आपने पिछले 14 दिन माने 14 दिनों आगत माने कबात विदेश यात्रा কৰিছিলে নেকি नहीं नीचे दिए गए विकल्पों में से कौन सा आपके लिए लागू होता है तो याद কৈছে যে हाल ही में कि किसी कोविड-19 के पॉजिटिव व्यक्ति के मिला हूं माने तो मिलना हुआ है या ऐसे किसी व्यक्ति से साथ रहा हूं हेतु तो किতিয়া हुआ নাই तो हेतु কাৰণে এটো নহব तो मैं एक साथ कर्मचारी हूं और मैं सुरक्षित गियर के बिना एक कोविड-19 पुष्ट मामले की जांच की एटू दुटा নহয় मो तो आपकी सरकार एटू गुटेखिन लिखिছে तो आप किबा যদি कोविड-19 ऊपर रोगी के लिए संक्रमण आते हैं तो सब निर्धारण टेस्ट को दोबारा ले तो यदि अगले 2 हफ्तों में आपको खांसी बुखार आया है या सांस लेने के लिए कोई कठिनाई महसूस होती है तो आपको तुरंत परीक्षा के लिए जाना चाहिए तो এইখিনি লিখিছে আৰু ओके কৰাৰ পিছত তো ইয়াত মোক পাস কৰি দিলে आप सुरक्षित है বুলি লিখিছে তো হেতুই ইয়াতে গুটেখিনি মোৰ মানে টেষ্ট কৰি চালে মানে 20 সেকেন্ড মানে টেষ্ট কৰিলে মানে ধৰক এনেকৈ সুধিলে প্ৰশ্ন কৰিলে বাস মোৰ একো নাপালে তো ইয়াত গুটেখিনি দিয়া আছে আপোনাৰ তো মোক হেদি হিহঁতৰ ফালৰ পৰা মোক এটা কৰিলে যে आप सुरक्षित है বাস মই পাস কৰি গলো হেতুই তো মিছা হ'ব নালাগে সদায় শুদ্ধ কৰি লিখিব লাগে কাহ হৈছে জ্বৰ হৈছে কিন্তু এখিনি হলে মানে আপোনালোকে লিখি দিব বা মোৰ হৈছে বা নহৈছে এনেকৈ ধৰণৰ কৰি দিব তো কেলে মানে এই বস্তুটো মোৰ কাৰণে মানে বহুত ফ্যামিলি ধ্বংস হৈ যাব পাৰে বহুত মানুহৰ হেৰি হ'ব বিপদত পৰিব পাৰে তো হেতু কথা কোভিড-19 ৰ পৰা গোটেইখিনি দিয়া আছে কোভিড-19 ৰ বাৰে মে और জানে তো এইবোৰ ক্লিক কৰিলে মানে আপুনি পাব চাব পাৰিব বেলেগ বস্তু চাব পাৰিব পিএম ফাণ্ডত আপোনালোকে পঠিয়াব পাৰিব পিএম ফাণ্ডত পঠিয়াব পাৰিব আপোনালোকে ডোনেশ্যন দিব পাৰিব ডোনেট ইউজিং ইউপিআই তো হেতুই তো ইয়াত লিখা আছে শেয়াৰ লিখা আছে শেয়াৰ আপোনালোকে কৰিব পাৰে
ধৰি লওক হোৱাটছআপত কৰিব পাৰে, যেনেকুৱা য'ত কৰে আপোনালোকৰ ফেচবুকত কৰিব পাৰে। তো সেইটো কথা শ্বেয়াৰ কৰিব পাৰে। তো এইখিনি গোটেইখিনি দিয়া আছে শ্বেয়াৰ কৰা ছিষ্টেমখিনি। তো আৰু ইয়াত লিখিছে যে পূৰ্ণ টেষ্ট কৰি, মানে আকৌ এবাৰ টেষ্ট কৰিব পাৰে আপুনি, সেইটো কথা। ধন্যবাদ। জয় অসম।